ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিসকলৰ NRCত নাম নাই অহা তেওঁলোকলৈও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু যিসকলে এই বৰষুণৰ বতৰকো নেওচি ফাংচনবিলাক চাবলৈ আহিছে তেওঁলোকলৈও বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে যিসকলে বাৰীৰ চুকে কাণে আন্ধাৰৰ সুযোগ লৈ লাজটো ভাঙি আছে তেওঁলোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। বাকী বিহু কেনেকৈ গৈছে? ভালে গৈছে নে? বেহাৰবাৰী চাই আছে নে সকলোৱে? মোৰ লগৰে ছোৱালী এজনী আছে ইয়াতে প্ৰিয়াংকী বুলি, তাইক মই সুধিলোঁ বেহাৰবাৰী চাওঁনে? কৈছে মই চাওঁ আগতে কিন্তু এতিয়া চাব পৰা নাই। বোলো কিয়? কৈছে বিয়া হ'ল যে 10 মাহ মানলৈ চাব নোৱাৰো। বোলো কিয়? কৈছে মানে আহিবলগীয়া যদি তোৰ নিচিনা বান্দৰ হয়। দেখিছেনে? বাকী মই পাপুক চিনি পালে ভাস্কৰক পাইনে? মই মানে আহোঁতে ভাস্কৰৰ ঘৰতে সোমালোঁ, বোলো চাহ তাহ একাপ খাই যাওঁ। তাৰপিছত ভাস্কৰৰ দেউতাক আহিছে আৰু বোলে হৰা চামুচ পাত দিয়াচোন মই লেট্ৰিনৰ পৰা আহোঁ। মইতো আচৰিত, চামুচ লৈ কিয় লেট্ৰিনলৈ যায়? কোনো যিকি হওক বা কিবা কামত গৈছে চাগে। তাৰপিছত বাপেক লেট্ৰিনৰ পৰা উভতি আহিল। তাৰপিছত মাকে কৈছে হৰি চামুচ পাত দিয়ক আকৌ ময়ো লেট্ৰিনলৈ যাওঁ। মইতো আচৰিত পাই নিশ্চয় বোলে চামুচ লৈ কিয় যায়? আমি ঘটি বাল্টি মগ কিবা এটা লৈ যাওঁ। তাৰপিছত মই তাক সুধিলোঁ যে চামুচ পাত কিয় লৈ গৈছ? কৈছে আমাৰ হুটটো ছিঙি হুটটো ঠাইত সোমোৱাই থোৱা চামুচ যায়। বাকী মনটো তাক চিনি পাই নে সকলোৱে? মনটো ডাঙৰ ঘটনা এটা আছে, কৈছে নে নাই আপোনালোকক? এই মনটোদাই মই একেটা অফিচতে চাকৰি কৰোঁ নহয়। এই মনটোদাই মই মাজতে ডিমাপুৰ গৈছিলোঁ, গম পাইছেনে? ডিমাপুৰত আমি মানে ভাত খোৱা পৰ্বটো কৰিলোঁ। তাতে ভাত খাওঁতে মাংসটো মানে অলপ বেলেগ ধৰণৰ মাংস। মোৰতো সন্দেহ উপজি গ'ল, বোলো কি মাংস? তাৰ পিছত গম পালোঁ যে মাংসবিলাক কুকুৰৰ মাংস, গম পাইছেনে? তাৰপিছত মোৰ 4-5 দিন ধৰি পেটৰ অৱস্থা নাই, এই অহা এই যোৱা, গম পাইছেনে? তাৰপিছত মই মনটোদাক অফিচৰ পৰা সুধিলোঁ যে আপোনাৰো একো হোৱা নাই নে? কৈছে হিৰক মোৰ বেলেগ একো হোৱা নাই, খালি পেচাব কৰিলে ভৰিটো দাগ খাই যায়, গম পাইছেনে? বাকী ৰাইজৰ মানে উপস্থিতি খেৰাঙা যদিও ভাল লাগিছে আপোনালোক যে আহিছে। বাকী আমাৰ সুস্মিতাক কেনেকুৱা লাগে? হা সুস্মিতাক ভাল লাগে নে? সুস্মিতাক লৈ আকৌ মই গান এটা ৰচিছোঁ, শুনিব নেকি? বাৰীৰে নেমু চিঙোতে ভয়া হুলে পিন্ধিলে বেহৰ বাৰীত জইন কৰোঁতে সুস্মিতাই থাপ মাৰি ধৰিলে। ভাল লাগিলেও যে তাইক মই ক'বও নোৱাৰো, হনুমানক এৰিতো তাইক মই ল'বও নোৱাৰো। কি যে মই কৰোঁ গোসাঁই, বোলে জয় শ্ৰীৰাম, বোলে জয় শ্ৰীৰাম, জয় 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 শ্ৰীৰাম। কেনেকুৱা? ঠিক আছে বাৰু। বাকী মোৰ লগত আৰু এজন আছে অনুষ্ঠান উপভোগ কৰিবলৈ, তেওঁ এতিয়া ক'ত গ'ল বিচাৰি পোৱা নাই, গম পাইছেনে? তাক বিচাৰি ফুৰিছোঁ মই, ক'ত বা আছে তেওঁ মানে গাড়ী পাই মানুহটো নাইকিয়া হ'ল, গম পাইছেনে? ঘিটিং পিটিং মানুহটো ক'ত যায় ক'ব নোৱাৰি। তাক আছে জনাব, তাকে ক'ত বিচাৰি ফুৰিছোঁ তেওঁ। অনুষ্ঠান পৰিদৰ্শন কৰি আছো, তুমি দেখিছা নাই? ভাল পাওঁ বুলি কৈছ, সিহঁতক আকৌ ভাল পোৱা কেইটা বৰফত পিঠি ফাংচন চাবলৈ আহিছে। সিহঁতক তই যে প্ৰগ্ৰামৰ পৰা ওলাবি, পিঠিখনত আকৌ হাল পাব শুন দেই, সেইটোৱে নচাবি।
আপেল খাবি বাৰু ন মই কমিটিক দেখিছোঁ শংখৰ লগত আপেলে খাই আছে গম পাইছে নে অ' তোৰ আপেলটো না অ' পাৰটো চাগে পোকাই খোৱা ন আপেল পোকাই খোৱা নে কি কয় বৰুৱা ফুকন দাস মাইকী মানুহৰ পৰা উপাধি দুটা হয় বিয়া হোৱাৰ পিছত মতা মানুহৰ আকৌ 3টা উপাধি কেনেকৈ কথা আছে কি কথা এটা মানে মোৰ মাৰ পৰা আহিছে আৰু আচ্ছা এটা আকৌ মোৰ দেউতাৰ পৰা আহিছে আচ্ছা এটা মাৰ পৰা এটা দেউতাৰ পৰা বাকীটো এইটো ঘৰ অকণমান লাজ লাগে লাজ কিয় লাগে সেইটো মানে মোৰ গাৰ্লফ্ৰেণ্ডৰ পৰা আহিছে গম পালে এইটো উৎসৱ বোলে এতিয়াও গাখীৰ ওলাব এটা গাৰ্লফ্ৰেণ্ড আছে বোলে গম পালে নে মোৰ আৰু এটা নাম আছে কি নাম শনি শনি এই আই এম নট চিৰিয়েলখনৰ শনি তুমি নেকি বাৰু ধৰিব নোৱাৰিলে সেইখন পিন্ধি আহিছে যে ঠাণ্ডাটো বেছি ন কৈ আছে যে মাক দি পঠিয়াইছে ভাল ছাতি এটা দি পঠিয়াইছে দিয়া মাৰে বাকী তোমাৰ মাৰ নামটো কি মাৰ নামটো মোৰ মাৰ নাম মোৰ মাৰ নাম শ্ৰীমতী শ্ৰীমতী কি শ্ৰীমতী তাকে শ্ৰীমতী কি শ্ৰীমতী কি শ্ৰীমতী নকম নহয় প্ৰথমতে আপুনি মোৰ মাৰ নামটো সুধিব তাৰপিছত মাৰ ঘৰ ক'ত সুধিব চলে বলে ক'ৰফালে মাৰ ফোন নম্বৰটো বিচাৰিব 9859123549 মই নকম নহয় লাভ নাই তোৰ আগৰ আছে পুলিচ থানা এইটো কি ক'ৰ পৰা ওলাহি নাজানো ৰে অৰা ঘৰ ক'ত তোমাৰ ঘৰ ক'ত চোতালত ময়ো গম পাইছোঁ চোতালখন ক'ত হৰি বিষ্ণু অ' শুন তোৰ দেউতাৰ নামটো কি কচোন এবাৰ ক মই মানে মোৰ মাক সুধিছিলোঁ মোৰ দেউতাৰ নামটো কি মায়ে কৈছে ৰ তোৰ নামত অলপ খেলি মেলি আছে গম পালে ক'ত পাপত বজাই আহিলে অ' শুন তোৰ পঢ়া শুনা আছে নে কিবা কিহত পঢ় টেবুলত বেছি মস্তি পাওঁ মূৰ্খ স্কুলত কিহত পঢ় স্কুলত কোন শ্ৰেণীত পঢ় কোন ক্লাছত পঢ় ক্লাছ ইংলিছত লাগে মানে তোৰ কোন ক্লাছত পঢ় কি শ্ৰেণী পঢ় তেতিয়াহ'লে আচ্ছা আচ্ছা দ্বিতীয়মান শ্ৰেণীত পঢ়া তুমি ন কি শ্ৰেণীত পঢ় তাতে ঠিক আছে হ'ব দিয়া চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ন ঠিক আছে দাদাটো পঢ়াই ক কি ক'ত পঢ়া তই তই যদি অংগনাবাদীতে পঢ় তেন্তে সেই প্ৰথম দ্বিতীয় চতুৰ্থবিলাক কিয় গাই আছ আমাৰ মানে অংগনাবাদী স্কুলখন গম পালে তাৰ কথা গম পালে আমাৰ অংগনাবাদী বাইদেউ জ্বলি যায় ই মস্তি তাৰপিছত ওচৰত জনাই দিছিলা ঘৰে ক'ত আছে আপুনি কিন্তু কাকো নকব চাই নাপাব বিদ্যা ক'ত আছে ক তাকে ক ইয়াত আছে তাৰপিছত ইয়াত আছে তাৰপিছত উঠৰ তলত আছে তাৰপিছত ইয়াত থকা বোলে ভাল তাৰপিছত চিট এটা আছে তাৰপিছত অভ্য তোক মই অথনি এবাৰ লক্ষ্য কৰি আছো তই চলাই গ'লে ক'ৰবালে বহুত কথা জানিব বিচাৰ ৰচনাই তই বেছি কথা কৈ দিছ অসুবিধা পাই প্ৰশ্ন সুধিলে কিন্তু উত্তৰ দিব নোৱাৰ মই জানো মই যদি প্ৰশ্নটো সুধো তই উত্তৰ দিব নোৱাৰ গম পাইছনে সুধি চাচোন ঠিক আছে সুধো নাই কি কয়
ফুলৰ নাম দুটা ফুল দুটা ফুলৰ এটা ডিএছ এটা নাম্বাৰ 1 খালি 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 হৈ মুখে খালি মই নেখাওঁ আমাৰ পিতাই খায় বিদ্যা কৈছে আমাৰ নতুনকে টকা কুকুপালি কেইটা হ'ব মানে চব কমন শেষ কৰি দিবি মোৰ এতিয়া ৰচোন ধৰি ল মোক ধৰিবলৈ কোৱা নাই মূৰ্খ এটালে ক'লে আধা মুধা ছোৱালী বিচাৰিবি ছোৱালী ধৰিবলৈতো কোৱা নাই এই যে অংকত যে ধৰি লয় মনতে বুজি পাইছনে তই ধৰি ল তহঁতৰ ঘৰৰ পিছফালে 10জোপা কলগছ আছে পিছফালে নাই নহয় কোনফালে আছে আগফালে ঠিক আছে আৰু তহঁতৰ ঘৰৰ আগফালে 10জোপা কলগছ আছে 10জোপা নাই নহয় কিমান জোপা আছে 15জোপা ঠিক আছে তহঁতৰ ঘৰৰ আগফালে 15জোপা কলগছ আছে ঠিক আছে 15জোপা নহয় কিমান জোপা আছে মানে এটা পুলি ওলা ওলা হৈ আছে আচ্ছা আচ্ছা ঠিক আছে 16জোপা আছে ন 16 কেনেকৈ হ'ব 15 কি পাল্লা ভাস্কৰ যি কি নহওক তহঁতৰ ঘৰৰ আগফালে 15.5জোপা কলগছ আছে 15.5জোপা কলগছৰ যদি 5জোপা কাটি দিয় 5জোপা মই কাটি দিম কিহে কাটিম ডাইৰেক্ট কাটি দিলি 5জোপা উঠা দি কাটিব নোৱাৰিম ঠিক আছে তই উঠাই দিয়ে কাটি হ'ব তাৰে 5জোপা তই উঠা দি কাটি দিবি কেইজোপা থাকিব হা 15.5জোপা পা 5জোপা উঠা দি কাটি দিবি কেইজোপা থাকিব পিতাই নুকুটাকে মই যদি গছ কাটো পিতাই মোৰ পিঠি ফাল ফালি দিব আপুনি পিঠিখন কাটি দিব তই সঁচাই জনাওঁ বুলি জনা দেই তোমাৰ আৰু এটা কথা সুধো কচোন কি জনমূৰীয়াই কাক বোলে জনমূৰীয়া দেশৰ জনসাধাৰণে মুৰি বেছি বেছি জীয়াই কৰে তাকে কাৰ মোক দেখি আহিছে তোক যদি মই এতিয়া কবিতা আবৃত্তি কৰিবলৈ দিওঁ পাৰিবিনে বাৰু কৰচোন কবিতা আবৃত্তি এটা ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক বহি আছা কবিতা এটাকে গাই দিওঁ তাকে কবিতা গাবলৈ কৈছো তো গা আমাৰ গাঁও গা পুৰণি আমাৰ গাঁওখনি অতি ধুনীয়া ছোৱালীৰে ভৰা গাল ঘঁহি ঘঁহি ৰঙা কৰা আচলতে কাপৰে ধৰা পুৰণি আমাৰ দোকান পহাৰ বস্তুৰ উপচি পৰে মাহৰ শেষত বাকী খুজি খুজি দোকানীহে চুলি পৰে পুৰণি আমাৰ নদীয়া ভৰা ৰাস্তা পানীৰে উপচি পৰে বানপানী আহিলে দুখীয়া পাব্লিকে নেগুৰ দাঙি দৌৰে পুৰণি গামৰো পুৰণি ড্ৰেছ দেহৰ আধা উলংঘ কৰে আমাৰ ৰাংডালে শিল পিন্ধি লৈ খোজকাঢ়ি যাওঁতে উজুতি খাই গোবৰতে পৰে কোনে শিকাইছে অংকনাৱলী বাইদেউ ভাল শিকাইছে তিল থকা বাইদেউ থেংক ইউ মোক কোনে বেছিকৈ মই অংক জানে মানে মাৰে কৰিব চাগে কোনে কৰিব নকয় দেউতাই কয় দেউতাও নকয় কোনে কয় মায়েও নকয় দেউতাও নকয় মায়েও নকৰে দেউতাও নকৰে কোনে মৰম কৰে তোৰ ভাস্কৰ দা ভাস্কৰ দা চিনি পায় নেকি কোন ভাস্কৰ চামুণ্ডৰ কথা কৈ আছিল যে তোক কেনে চিনি পায় ভাস্কৰ দা আমাৰ ঘৰলৈ গৈ থাকে নহয় কি কৰে আমাৰ দেউতা নথকা অৱস্থাত মাক লগ কৰিবলৈ ভাস্কৰ দা আৰু বোলে ডক্টৰ চিট চেণ্টাৰ ক'ত যা কি কয় মই খাবলৈ পাওঁ খাবলৈ পাই পেলাই মই মাই থকা ৰুমত তাক কোনোবাই দৰ্জাখন মাৰি দিওঁ বঢ়িয়া কৰিছে তেলে আছে কিন্তু ল'ৰাটো তেল লৈয়ে থাকে অহংকাৰ নাই নিজৰ কিবা বাকী তই মোক চিনি পাইছনে নাই কোন বাৰু কচোন মই আজিকালি আপুনি সেই বেহবাই নোলোৱা হ'ল যে ব্যস্ত মানে সেই এনে থকাতকৈ গাঁৱৰ ছোৱালী এজনী ভাল পাই আছো এনে থকাতকৈ বোলো গাঁৱৰ ছোৱালী এজনীকে ভাল পাই আছো ছোৱালীজনী পানী কেঁচুৱা নেকি আপুনি পানী কেঁচুৱা নহয় মানে বিয়া হ'বই আৰু আমাৰ মায়ে কৈছে যে আহিছো এইকেইদিন বিয়াখন পাতিব লাগিব কৈছে চকুৰি গাঁও ভূটাই গাঁও য'তে পাওঁ এজনী চাই আহিবি হয়নে তাতে এজনী ছোৱালী পচন্দ হৈছে গম পাইছেনে ৰাইজ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ ঐ যাম লৈ যাম আমাৰ ঘৰলৈ মোৰ গান এটা গাবলৈ মন গৈছে কি কয় তই গান গাব জান হেই নহয় নেকি তই গান গালে কিবা সাংঘাতিক ধুৰ যোৱা ল'ৰা সঁচা নেকি মই গান এটা গাই দিওঁ মই ধুৰ বজাই নেকি মই গান এটা গাওঁ নে
বুলি কৈছ তই আমোলিয়া কৈছিলি পুলি জুবিনৰ মানে হেৰি গান গা গা যি গা শুনতা থিয়হে গা জুবিনৰ মানে মায়া গানটো গাবলৈ হৈছিল নালাগে তই যি গা তোৰ মনতে গা খালি থিয়হি গা চবে ভাল লগা গান এটা গাওঁ চবে ভাল লগা গান এটা গা তই নিজৰ ইচ্ছামতে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা আজ ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি কেনে কেনে তই ক যেনে তেনে মজা বাকী মই যদি ঢোল বজা তই গামে নাগাবি কিবা এটা গা তই মই ঢোলটো লৈ আহোঁ নেকি হা অ'কে ইমান ধুনীয়া ধুনীয়া বোৱাৰীবিলাক বহি আছে মই মানে খালি ছোৱালীলে পচন্দ নহয় আৰু বোৱাৰীহে পচন্দ নহয় আজ শনিমা গাবলৈতো দে ও কেৰা চিন্তেল নহ'লে সন্ধিয়া চাকি নজ্বলে পেটল মোবিল নহ'লে হিৰো সুন্দৰ নচলে গেলা পানী নেখালে তোমাকো ভাল নালাগে লাও পানী কি মজা খালে তুমি বুজিবা বাদাম পিৰি লাগি যায় ৰবে চাপৰি ফুলাগে আছে নিমাই বিয়াখন মোৰ ভাঙিলা দুখন পৰি চাৰিখন নাচো নাচো লাগি যায় নাচো নাচো লাগি যায় ঐ আজ চেনিমা ডিষ্টিংটা দেখালে কাণ মূৰবি কমি যায় ভাঙ পুৰিয়া খালে চেহেৰা চকু গাত যায় লাও পানী খালে ৰমক চমক লাগি যায় লাও পানী কি মজা খালে তুমি বুজিবা বাদাম পিৰি লাগি যায় লগে চাপৰি ফুলাগে আছে নিমাই বিয়াখন মোৰ ভাঙিলা দুখন ভৰি চাৰিখন নাচো নাচো লাগি যায় নাচো নাচো লাগি যায় এই ঢোলটো গা বাৰু আপোনাৰ শুনিবলৈ জানে নহয় নহয় এতিয়া 12 ফুটমান আছে নে কিবা মানুহটো চাওকচোন মোৰ ঢোল ক'ত পৰিছে হা তই এটা কাম কৰ শুই বজা তাকে তই শুই যিটো দেখালি আৰু মই কি শুম থেংক ইউ ৱেলকাম ভাস্কৰ নে ভাস্কৰ ভাল ইমেজ এটা আছিলে ধুনীয়া হা আৰু ইয়াৰ বহুত কথা আছে ইয়াত ক'ব নোৱাৰি বাৰু মাক দেউতাকো আছেতো মোৰ যে বোৱাৰীবিলাক যে দেখি আছে যে গান এটা গাব মন গৈছে গা আকৌ প্ৰিয় বোৱাৰী দেখিলে দেহা পৰি যায় ই যে মিছেজ বৰুৱানী দেখি ভাল লাগি যায় আজয় কিদৰে বুজাও মই লিভাৰ কমি যায় ভাল ভিডিঅ' এটা গাওঁ নেকি অঁ তই সহযোগ কৰিবিনে কৰি ঐ পুৰণা ধুনৰে নকৈ বৰতি সকলোৱে সহযোগ কৰিব লাগিব দেই ও টানি চাপৰ মাৰৈ মই চাপৰটো মাৰ যি ঢোল কি চাপ মাৰিবি কঁকালে বিষাই গ'ল মই দামে দে বলা ধেনু হৈ গ'লো মানুহ ঐ আহা ঐ নাচনী আহা ঐ নাচনী ঐ কঁকাল ভাঙি ভাঙি নাচা টিপ টপ দেখিলে আহো বুলি নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা মাজনী কোনজনী মোৰ এনো পানী পৰা জ্বৰ ঐ হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে কোনজনী হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে কোনজনী কোনজনী বনো পানী লগা জ্বৰ
জনিও মোৰ এনু পানী পৰা ঐ কিহৰ পৰা কিনো হৈ গ'ল লাগিল গণ্ডগোল ঐ খপহ কৰে নাইকিয়া হ'ল ঠেলা ৰিক্সাবোৰ ঐ চুলি দাড়ি গোটেকাটো কিনো কৰোঁ হাই ঐ বিহাৰীয়ে মানুহ মাৰিছে ৰেলগাড়ী লখাই নীলা মিছা কৰিম বুলি আহি সকলো ভাল লালুৱে ভাল পালে খাই পিঠা কৰা আলু লালুৱে বোলে বিহাৰী গ'লে লাগি যাব লেঠা ঐ ঘৰে ঘৰে সোমাই যাব বাংলাদেশী ঘৰে ঘৰে সোমাই যাব বাংলাদেশী খাবলৈ ধৰিবা ধেতেৰিকা কিৰিং কিৰিং মোবাইল ফোন শুবলৈ ধৰিবা ধেতেৰিকা কিৰিং কিৰিং মোবাইল ফোন থপলীয়া কুঠি ভাগে লগুণ কোমলটো মাতেৰে ক'ব মৰমেৰে চেনাই তেৰমে পালে মোবাইলৰ বিলটো তুমি এই দি দিবা ধেতেৰিকা আজিকালি ভণ্টি ঘৰৰ মোবাইল ফোনত কোমল 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 মনত ফুলি আছে ফুল পাৰি যায় চাবৰ মন যায় জানা ভণ্টি ঘৰৰ কোমল কোমল কি বজানো কাটি কি বজানো কাটি আর সুনি পকিব নহি পদ্মপাতি ইমান বয়কে থাকিবি সুলি পকি দালিম দি কৰিব আর সিতে নিজক দেখি বুহা বুহা লাগিব ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ নকৰোঁতে তই লাখুটি ল'ব লাগিব ঐ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ নকৰোঁতে তই লাখুটি ল'ব লাগিব বাতি পৰা খালোঁ মই মোহৰ আঠাটো ৰাইজে ফুটি ধৰিছিলে নেদেখিলে ৰাইজ জোৰছে হাত চাপৰি এটা লাগে ঠিকে আছে নে কি নহওক দিয়ক ভাল লাগিছে আপোনালোক যে আহিছে সঁচাই দেই লাইটটো লগাই থৈ দেখিছোঁ মই কৈছোঁ চকীবিলাক খালী হৈ আছিলে অথনি এতিয়া ভৰ্তি হৈছে আমি অনুষ্ঠান সামৰণি মাৰোঁ নেকি আমি বেছি অনুষ্ঠান নকৰোঁ ন আমাৰ পিছতো অনুষ্ঠান আছে বোৱাৰী বাৰু দেখিছোঁ কিন্তু তাৰ পিছৰ কথা ঠিক আছে আমি লাষ্টত আকৌ সুস্মিতা গানটোকে অনুষ্ঠান সামৰিলোঁ ঠিক আছে হ'বনে ঠিক আছে মই এবাৰ নেহাৰ গান এটা গাই দিওঁ নেকি হনুমানটো মই দিম বাৰু নেহাক চিনি পাই নাপায় পুলিচত সোমালোঁ ঘৰ বাৰী এৰিলোঁ কেইকেইটাৰ ঘৰতে নেহাক লগে পালোঁ হেনো দিনে ধৰি কাম কাজ মই বাদ দিলোঁ থানা মই বাদ দিলোঁ নেহাৰে চকুতে ঘৰখন দেখিলোঁ মই ধন্যবাদ ঠিক আছে অনুষ্ঠানটি আমাৰ পৰিৱেশন কৰাত অনেক ভুল ত্ৰুটি হ'ব পাৰে যিসকল জ্যেষ্ঠ আছে তেওঁলোকে আমাক নিজৰ সন্তান বুলি যাতে ক্ষমা কৰি দিয়ে আৰু যিসকল মোতকৈ কনিষ্ঠ আছে তেওঁলোকে নিজৰ দাদা বুলি যাতে ক্ষমা কৰি দিয়ে আৰু যিসকল বোৱাৰী আছে তেওঁলোকৰ মানে জোঁৱাই